নমস্কাৰ মই বৰ্ষাই আপোনালোকক মোৰ ইউটিউব চেনেল বৰ্ষাছ কিচেনলৈ আদৰণি জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম গোমধানৰ এটা জ্বলা টেঙা ৰেচিপি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো শেষলৈকে চাব আৰু যদি চাই ভাল পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহকচোন চাওঁ মইনো ৰেচিপিটো কেনেকৈ বনালোঁ। এতিয়া জ্বলা টেঙা গোমধানৰ ৰেচিপিটো বনাবলৈ মই লৈছোঁ দুটা গোমধান মই প্ৰেছাৰত এটা হুইচেল মাৰি পেলাই সিজাই লৈছোঁ, কাৰণ নিসিজালে পিছত গোমধানখিনি অলপ টান হৈ থাকে। তাৰপিছত মই লৈছোঁ সৰু এটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, এটা বিলাহী কাটি লৈছোঁ আৰু এটুকুৰ নেমু। তাৰপিছত এটুকুৰ আমুল চীজ, এটা ডাঙৰ কিউব লৈছোঁ আমুল চীজৰ, এইটো আমুল বাটাৰ, এপেকেট কুৰকুৰে আৰু এপেকেট 5 ৰুপিছৰ লেছ আৰু এইটো কেটছৰ ব্লেক সল্ট। এতিয়া মই এইখিনি বনাম। এইখিনি বনাবলৈ মই নেমু টুকুৰাটো, কাৰণ এইটো জ্বলা টেঙা হ'ব ৰেচিপিটো, সেইকাৰণে মই নেমু এটুকুৰ চেপি এইখিনি সানি লৈছোঁ। এতিয়া পেনটোত মই বাটাৰ দিম। বাটাৰটো মেল্ট হৈছে। এতিয়া মই ইয়াত সৰুকৈ কাটি থোৱা পিঁয়াজ আৰু বিলাহী, এইখিনি অলপ ৰেড হ'বলৈ দিব। এইখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে কৰ্ণখিনি দিম। কৰ্ণখিনি অলপ ভাজিম। তাৰপিছত ইয়াতে মই অকণমান ব্লেক সল্ট দিম। বেছি নিদিব, কাৰণ আমি ইয়াতে কুৰকুৰে আৰু চিপছটো এড কৰিম আৰু তাত যিহেতু নিমখ থাকেই, সেইকাৰণে বেছি দিব নালাগে। এতিয়া মই এই কুৰকুৰি পেকেট ভাঙি লওঁ। মই বেলনা মাৰিয়ে গুড়ি কৰি লৈছোঁ এইখিনি। এতিয়া মই লেচটো, কুৰকুৰিটো গুড়া কৰা নিচিনাকৈ লেচটো গুড়ি কৰি ল'ম। এইখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে চীজৰ কিউবটো গোটেই এইখিনি, এতিয়া চীজখিনি ইয়াতে মেল্ট হ'বলৈ দিব। এইখিনি চীজখিনি মেল্ট হৈ গ'ল। এতিয়া আমি এইখিনি বাতি এটাত উলিয়াই ল'ম। এইখিনি বাতি এটাত উলিয়াই ল'লোঁ। ইয়াতে আমি এতিয়া লেচৰ পেকেটটো গুড়িখিনি দি দিম। তাৰপিছত কুৰকুৰেটো দিম। কুৰকুৰেটো মই আধা দিম, কাৰণ নহ'লে কুৰকুৰি বেছি হৈ যাব কৰ্ণতকৈ। তাৰপিছত এইখিনি মিক্স কৰি দিম। এয়া হৈ গ'ল মোৰ জ্বলা টেঙা গোমধান ৰেডি। আৰু মই ইয়াৰ লগতে আপোনালোকক দেখুৱাম, যিহেতু এতিয়া বহুত গৰম, সেইকাৰণে মই ইয়াতে নেমু আৰু জিৰা গুড়ি, পানী, নিমখ দি পেলাই এটা জুচ বনাইছোঁ। এইটো খুব সতেজ জুচ হয়, আপোনালোকে খাই চাব পাৰে। জিৰা গুড়িটোৱে বেলেগ এটা টেষ্ট আনে। মই গৰমৰ কাৰণে আপোনালোকক এইটো দেখালোঁ, আৰু এইটো আপোনালোকে বনাই চাব পাৰে। খুব টেষ্টি হয়, চিজি ফ্লেভাৰ এটাও আহিব ইয়াৰ পৰা। আশা কৰোঁ আপোনালোকে এইটো খাই ভাল পাব। ধন্যবাদ।